নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেল সিৰাজুল আছামলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। সেই বিশেষ ভিডিঅ'টো হৈছে তোমালোকৰ বাবে এটা মই কাহিনী ক'ম। সেই কাহিনীটো হৈছে এটা প্ৰেম কাহিনী। এই প্ৰেম কাহিনীটো এটা প্ৰেম কাহিনী নহয়, তাত বহুত কথা মহত্বপূৰ্ণ কথা লুকাই আছে। সেই কাহিনীটো ক'ত হৈছিলে প্ৰেমটো? এই মানুহজন পাহাৰ কাটি ৰাস্তা ওলাইছিল। সেই মানুহজনৰ নাম হৈছে দৰ্শত নন্দী। তেখেতৰ ঘৰ আছিল বিহাৰৰ গয়া নামৰ এখন সৰু গাঁৱত, যাৰ কোনো নাছিল আনুষ্ঠানিক শিক্ষা, আৰু তেওঁ আছিল এজন খেতিয়ক। তেখেতে ফাল্গুনী নামৰ এজনী সুন্দৰী ছোৱালীৰ সৈতে বিয়া পাতিছিল। বিয়া পতাৰ পিছত ফাল্গুনীয়ে সদায় তেখেতৰ বাবে খেতিত ভাত লৈ গৈছিল আৰু গছৰ তলত বহি ভাত খুৱাই দিছিল, আৰু দুয়োজনে কথা পাতিছিল আৰু কৈছিলে যে যদি আমাৰ পৰিয়ালত এটা সন্তান জন্ম হয় বহুত আনন্দ সুখ আহিব। সঁচাকেই ফাল্গুনীয়ে এসময়ত গৰ্ভৱতী হ'ল, আৰু তেখেতৰ যিটো ঘৰ আছিল তাৰ ঘৰৰ সন্মুখতেই তেখেতৰ গাঁৱৰ সন্মুখত এটা ডাঙৰ পাহাৰ আছিল, যাৰ বাবে এসময়ত কেইদিনমান পিছতে সঁচাকৈ ফাল্গুনী মাতৃত্ব লাভ কৰিবলৈ ওলালে। তাৰ ফলত তেখেতৰ সেই সময়ত সেইখন গাঁৱত সেই পাহাৰৰ বাবে তেখেতৰ ঘৰৰ পৰা যিখন হস্পিটেলৰ দূৰত্ব আছিল মাত্ৰ 15 কিলোমিটাৰ, কিন্তু সেই পাহাৰৰ বাবে ঘূৰি যাবলৈ হ'লে 55 কিলোমিটাৰ দূৰ অতিক্ৰম কৰি যাব লাগে, বহুত দূৰ হৈ যায়। তাৰ বাবে সেই ঘূৰি যোৱাৰ বাবে যেতিয়া হস্পিটেল পোৱাৰ পিছত ডাক্তৰে চাই ফাল্গুনীক ক'লে ফাল্গুনী আৰু এই পৃথিৱীত নাই। কিন্তু এটা সুখৰ কথা হ'ল যে সেই সময়ত ফাল্গুনীৰ এটা কন্যা সন্তান জন্ম হ'লে। সেই কন্যা সন্তানটিক লৈ দৰ্শত নন্দীয়ে বহুত চিঞৰিলে, আৰু সেই ফাল্গুনীয়ে কোৱা সেই কথাবোৰ বহুত মনত পৰিল। সেই মুহূৰ্ততেই দৰ্শত নন্দীয়ে এটা জেদ কৰিলে যে সেই পাহাৰটোক মই কাটি পেলাম আৰু এটা ৰাস্তা বনাম, আৰু যাতে এই পাহাৰটোৰ বাবে আৰু 100জন ফাল্গুনীৰ মৃত্যু হ'ব নালাগে। সঁচাকৈ সি তাৰ পিছদিনাৰ পৰাই সঁজুলিবোৰ লৈ ওলাই গৈ পাহাৰ কাটিবলৈ আৰম্ভ কৰিলে। খোৱা লোৱা সকলো গা পা ধোৱা বাদ দিলে, আৰু সকলো মানুহে ক'বলৈ আৰম্ভ কৰিলে দৰ্শত পগলা হৈছে। কিন্তু সঁচাকৈ 1960 চনৰ পৰা আৰম্ভ কৰি 1982 চনত সঁচাকৈ সেই পাহাৰটো কাটি 22 বছৰ কাল অতিক্ৰম কৰাৰ পিছত সঁচাকৈ সেই পাহাৰটো কাটি এটা সুন্দৰ পথ উলিয়াই দিলে, আৰু সঁচাকৈ এতিয়াও এই পথটো আছে। সেই ৰোডটোৰ নাম এতিয়া দৰ্শত নন্দী ৰোড দিছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই এইষাৰ কথাই ক'ব বিচাৰোঁ যে তোমালোকে সদায় জেদ কৰি পঢ়া, আৰু যদি সঁচাকৈ জেদ কৰা সঁচাকৈ কাম সফল কৰিব পাৰি। তাৰ উদাহৰণ হ'ল এই দৰ্শত নন্দী। গতিকে বন্ধু বান্ধৱীসকল বা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আজি এইখিনিতে এৰিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবা, আৰু এনেধৰণৰ অনুপ্ৰেৰণামূলক ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিবা। ধন্যবাদ।